নমস্কাৰ বন্ধু বান্ধৱসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে নহয় জানো? মাতু ফ্ৰিডলাছ ক্ৰিয়েশ্যন চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই পদিনা চাটনি বনাইছিলো। আহকচোন চাওঁ কেনেকৈনো বনালো। পদিনা চাটনি বনাবৰ কাৰণে এয়া মই এমুঠি পদিনা লৈছো, এমুঠি ধনিয়া লৈছো, এটা কেঁচা জলকীয়া, কেইফুটামান নহৰু আৰু এটুকুৰা আদা লৈছো। সকলোখিনি উপকৰণে মই ভালদৰে ধুই লৈছো আৰু কুটি ললো। এয়া দেখিছে নহয়, এনেদৰে কুটি লৈ সকলোখিনি বস্তু মই মিক্সিত ভৰাই লৈছো আৰু মিক্সিত ভৰাই লৈ মিক্সিটো মাৰি দিম। এয়া দেখিছে নহয়, হৈ গ'ল। আৰু অকণমান মই নিমখ দিছো। এয়া দেখিছে নহয়, ইমান ধুনীয়া লাগিছে, গোন্ধটোও বহুত ধুনীয়া আহিছে। এতিয়া পৰিবেশন কৰিবহে লাগে আৰু